দে বজাৰ পৰা না কিবা পাৰ্টি আছে নেকি? তুমি গমে পোৱা নাই নেকি? আমাৰ যে মাজনীয়ে পৰীক্ষা ৰিজাল্ট দিব। তেনেহ'লে দা আমি গধূলি আহিম দেই। আহিবা আহিবা আৰু বাকীবোৰকো মাতি আনিবি দেই। এফালৰ পৰা চাই যাব লাগিব। অনপৰ থাৰ্ড ডিভিজন, আয়ুষৰ ফাৰ্ষ্ট ডিভিজন 4খন লেটাৰ আহিছে। ববিতা ফাৰ্ষ্ট ডিভিজন, জিম্পি ছেকেণ্ড ডিভিজন কিন্তু 2টা লেটাৰ আহিছে। পল্লৱীৰ ফাৰ্ষ্ট ডিভিজন 3টা লেটাৰ। আমাৰ মাজনী চাচোন চা। মাইনা 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 ফাৰ্ষ্ট ডিভিজন 5খন লেটাৰ। মামা পিয়াচিৰ কেনেকুৱা হৈছে চোৱাচোন। পিয়াচি থাৰ্ড ডিভিজন। খোলালি ৰিজাল্ট আহিছে নেকি? ভিনদেউ ফাৰ্ষ্ট ডিভিজন 5টা লেটাৰ। হয় নেকি? আমাৰ আশাবোৰ পূৰণ কৰিছে। একো দিব নোৱাৰিলেও ভালকৈ তো ভাত সাজো খুৱাব পাৰিম। এইখিনি থোৱাকৈ মাজনী, তোমালোকৰ স্কুলৰ ছাৰ বাইদেউহঁতক খবৰ দিয়া হ'ল জানো? দেউতা তাকে মৰাণ ছাৰক খবৰটো দিয়া হ'ল। মৰাণ ছাৰ আহিব পাৰিম বুলি কৈছে। বাইদেউহে গাটো অসুখ নোৱাৰিব চাগে। হ'ব দিয়া মাজনী, তোমাক কি বুলি ধন্যবাদ জনাওঁ ক'ব নোৱাৰোঁ। আনৰ ঘৰত থাকি দিন হাজিৰা কৰা দুখীয়া পৰিয়ালত 5টা বিষয়ত 5টা লেটাৰ পাই ফাৰ্ষ্ট ডিভিজন পাছ কৰিছা। মই আজি বহুত গৌৰৱ অনুভৱ কৰোঁ। মাজনী, তোমাৰ স্কুলত ছাৰহেঁতে কৈছিলে নহয়, শিক্ষাৰ শিপাডাল বৰ তিতা, তাৰ ফলাফল কিন্তু বৰ মিঠা। তুমি যে মোক তাৰ অৰ্থ কি সুধিছিলা, আজি তুমি নিশ্চয় বুজি পালা। তুমি কষ্টৰ কৰাৰ বিনিময়ত আজি ভালদৰে পাছ কৰিছা মাজনী। মই যে কাম কৰিব যাওঁতে গাঁৱৰ কিছুমান মানুহে ঠাট্টা কৰি কয়, মাটি বাৰী নথকা, আনৰ ঘৰত কাম কৰা এয়া লতিক আহিছে। আজি কিন্তু মোক সিহঁতেই ক'ব, সেয়া ফাৰ্ষ্ট ডিভিজন পাছ কৰা মইনাৰ দেউতাক আহিছে। মই বহুত সুখী অনুভৱ কৰিম। হ'ব দিয়া দেউতা, আপোনাৰ আৰু মাৰ কষ্টৰ বিনিময়ত মই ইমানখিনি কৰিব পাৰিলোঁ। আপুনি যাতে আৰু ভালকৈ পাছ কৰিব পাৰোঁ, দেউতা মোক আশীৰ্বাদ কৰা। হ'ব মাজনী, আশীৰ্বাদ কৰিছোঁ। তুমি যাতে আগুৱাই যোৱা মাজনী। যোৱা, তোমালোকে ভিতৰলৈ যোৱা। যোৱা, তুমি যোৱা। ভিনি কিমাননো কাম লাগি থাকা, বহি অকণমান। হেৰি নহয় ভিনি, কি খোলালি? বৰ ডাঙৰ হাঁহ এটা আনি দিছোঁ। খালি হাঁহটো হাঁহে বা নাহাঁহে? হাঁহটোৱে হাঁহে না নাহাঁহে মইনো কেনেকৈ জানো? আজিকালি তোমালোকহে জানা আকৌ। তোমালোকৰ দিনতহে আজিকালি মোবাইল আছে। আমাৰ দিনততো গানহে আছিলে। হাঁহে বা নাহাঁহে বুলি তোমালোকে মোবাইলত পাবি, মোবাইলত চাব লাগিব। হেৰি নহয় খোলালি, মাজনীও লগৰ বোৰো আহিব, গাঁৱৰ জ্ঞাতিও অহা কথা কৈছে নহয়। তাকে গধূলি হ'ব হ'ল। বাৰ লগত অকণমান সহায়কে কৰি দিয়া। বাৰু। কথা এটা নহয় ভিনি, কি খোলালি? মই ইয়াত থকা বহুদিনেই হ'ল, ঘৰলৈও যাব লাগে, ঘৰতো কাম আছে। হয় খোলালি, তোমাকনো কিমান ৰখাম? আমাৰ ঘৰত তুমিনো আলহীহে আকৌ, বহুদিন থাকিলা। তুমি নাথাকিলে বৰ অকলশৰীয়া লাগিব। কেতিয়াবা দুখৰ সময়ত তোমাৰ লগতে হাঁহি ধেমালি কৰোঁ, ফূৰ্তি কৰোঁ। যোৱা, তুমি ভিতৰলৈ যোৱা, বাহিৰা অকণমান কামকে কৰি দিয়াগে। বহি আছো। পালেহি ন? পালেহি। পৰীক্ষা ৰিজাল্ট ভালেই হ'ল, পিছে পাৰ্টিটো কিন্তু অলপ ভালকৈ দিব লাগিব দেই। পাৰ্টিটো ৰেডি কৰিছোঁ, ভিতৰলৈ যোৱা।
দুবৰী সৌ আমাৰ ছাৰো পালেহি। মাজনী তোমালোকৰ ছাৰ পালেহি নহয়, ঠাণ্ডা পানী আনাচোন। ছাৰ লওক। শুভেচ্ছা জনাইছোঁ। স্কুল তৰফৰ পৰা আমি আদৰণি জনাইছোঁ দেই। বাৰু অশেষ ধন্যবাদ ছাৰ। আপোনালোকে বিচৰা ধৰণে ভালদৰে কৰিব নোৱাৰিলেও তথাপিও আগলৈ ভালদৰে কৰিব বুলি আশা কৰিছোঁ। ছোৱালীজনীতো ভালকৈ পাছ কৰিলে, তাকে এতিয়া ক'ত এডমিশ্যন কৰিব লাগিব অকণমান দিহা পৰামৰ্শ, আমিতো নজনা নুশুনা মানুহ, আপোনালোকে দিহা পৰামৰ্শ দিলেহে হ'ব। ছোৱালীজনী ছায়েন্সতে যথেষ্টখিনি তাই অগ্ৰগতি আছে আৰু তাই আচলতে য'ত বিচাৰে, ছায়েন্সত যদি বিচাৰিছে যদি তাই ছায়েন্সতে ভাল এখনত চালে হ'ল। মানে য'ত তাই পাৰদৰ্শিতা দেখাব পাৰিছে তাতেই তাই মতে পঢ়িব দিব লাগে। আমি য'ত অৱস্থিত কৰিলে অসুবিধা হৈ যায় যে আমুকত পঢ়ো তামুকত পঢ়ো এনেকুৱাত পঢ়ো। গতিকে তাই যোনটো বিভাগত বেছি পাৰদৰ্শিতা দেখাব পাৰিছে সেই বিভাগটোতে তাই যদি মন কৰিছে সেই তাতেই পঢ়িব লাগে, আৰু তেতিয়া তাই গোটেই ভৱিষ্যত জীৱন তেতিয়া উজ্জ্বলময় হৈ পৰে। হয় ছাৰ। আৰু আমিতো দুখীয়া মানুহ, এতিয়াতো কলেজত এডমিশ্যন দিবৰ কাৰণেও যথেষ্ট টকা পইচাও কথা আহে। আমাৰতো সিমান টকা পইচাও নাই, জানিছে আপুনি কেনেকৈ ঘৰখন চলাই আছোঁ। কাৰোবাৰ ঘৰত হাজিৰা কৰি, কাৰোবাৰ ঘৰত কাম কৰি, তেনেকেই ছোৱালীজনীক মেট্ৰিক পাছ কৰিলে আৰু। এতিয়াতো 5টাকৈ লেটাৰ লৈ ধুনীয়াকৈ পাছ কৰিছে। গতিকে স্কলাৰশ্বিপৰ জৰিয়তে চৰকাৰে পঢ়াৰ ব্যৱস্থাখিনি কৰি দিছে। গতিকে এডমিশ্যনটো হৈ লওকচোন, আমিবোৰ চাই দিম বাৰু। হয়, ঠিক আছে, ধন্যবাদ ছাৰ। আচ্ছা হেৰি নহয়, তাই মাইনাৰ লগৰ ছোৱালী প্ৰিয়াশ্ৰী, ঘৰটো কিমান দূৰ? ঘৰটো অকণমান আগতে আছে। ঠিক আছে, মই তাৰ পৰা অলপ আহোঁ তেনেকৈ। নহ'লে চাহ জলপানো আহি সোমাই যাম লাগিলে, আকৌ তাৰ পৰা গুচি পটকৈ আহোঁ। ঠিক আছে, ঠিক আছে, আহিছোঁ দেই। ঠিক আছে, ঠিক আছে, যাব দে ছাৰ। বাৰু। হেৰা মাজনী, আজি মই বহুত দুখ অনুভৱ কৰিছোঁ। আজি 10 বছৰৰ ভাগ্যৰ ফল আজিহে মই ভুক্তভোগিছোঁ। আজি সেয়া লতিকৰ জীয়েকজনী দেখিছা, সি ফাৰ্ষ্ট ডিভিজনত 5টা বিষয়ত 5টা লেটাৰ পাইছে। আজি তুমি 3rd ডিভিজনত পাছ কৰিছা। আজি তোমাক কি দিয়া নাছিলে? ককায়েক বাইক এখন দিলোঁ, তোমাক দামী মোবাইল দিছিলোঁ। আজি তুমি মোৰ জীৱনটো বৰবাদ কৰি দিলা। আজি মই সমাজৰ আগত কেনেকৈ মুখখন দেখুৱাম? মাজনী, মই বহুত বিপাঙত পৰিছোঁ। মইতো অফিচত থাকোঁতেই সময় গ'ল, তুমিতো অন্ততঃ চাব পাৰা আজি ভালকৈ পঢ়িছে নে নাই পঢ়া, কি কৰিছে। অন্ততঃ তুমি ভালকৈ চোৱাহেঁতেন আজি এনেকুৱা বিপাঙত নপৰিলোহেঁতেন। শুনিছা নহয় মাজনী, দেউতাৰে কি কৈছে? মইতো তোমাক কৈয়ে থাকোঁ। মাজনী, তোমালোকৰ আজি মৰাণ ছাৰ আহিব বুলি কৈছিলে নহয়, আহিছে নাই জানো? অঁ সেই গ'ল দেখোন, আহিছে। অঁ ছাৰ আহিলে দেখোন, আহক আহক, এফালে আহক। তাকে ল'ৰাকেইটাকে লৈ আহিছোঁ অলপ। অঁ ঠিক আছে, দেখাই দিবলৈ। মাজনী, চকী এখন আনি দিয়াচোন। আজি আমাৰ পিয়াচি দেখোন ৰিজাল্টটো ভবাৰ মতে নাহিলে ছাৰ, ক'বই নোৱাৰিলোঁ। তাকে পিয়াচিৰ ৰিজাল্টটোক লৈ আমিও বৰ আচৰিতে হৈছোঁ। ইমান পঢ়া শুনা চোকা ছোৱালীজনীৰ ৰিজাল্টটো কি হৈছে তাকে গমেই নাপালোঁ দেখোন, কি হৈ গ'ল তাই হঠাৎ। হ'লেও পাছ কৰিছে যেনিবা, তাকে অলপ খবৰটো ল'ব আহিলোঁ। ভালেই কৰিলে আপুনি আহি, মইতো মাজনীক বহুখিনি বুজাই আছোঁ। আপুনিও কিবা এটা দিহা পৰামৰ্শ দি যাওক, তাকে আমি আশা কৰিছোঁ। বাৰু পিয়াচি আহচোন, এলো চকলেট দুটামান আছে আৰু স্কুল তৰফৰ পৰা তোমাক আদৰণি জনাব আহিলোঁ। অনাগত সময়ত ভালকৈ পঢ়িবা দেই। তোমাৰ যিটো মাইণ্ড পাৱাৰ, তোমাৰ যিটো কথা কোৱাৰ দক্ষতা, তোমাৰ যিটো পঢ়াৰ প্ৰতি ধাউতি,
তোমাৰ যিটো মনোবল আছে সেই মনোবল শক্তি সদায় অটুট থাকিব আৰু সদায় অটুট আছেই। গতিকে এতিয়া তুমি শক্তিশালীভাৱে অনাগত সময়ত ভালকৈ পঢ়ি যাবা। অৱশ্যে তোমাৰ ৰিজাল্টক লৈ আমিও অলপ আচৰিত হৈছোঁ। ইমান চোকা ছোৱালীজনী হঠাৎ কি হৈ গ'ল আমিও বিশেষ গম নাপালোঁ। কোৱাচোন। পঢ়াৰ নামত মই অভিনয় কৰিলোঁ। পঢ়াৰ নামত ফেচবুক ইউটিউব চাই সময়বোৰ পাৰ কৰিলোঁ। সেইকাৰণে মোৰ ভাল ৰিজাল্ট নহয়। আহিবলগীয়া দিনবোৰ মই ভালকৈ পঢ়িম ছাৰ, কথা দিলোঁ। বাৰু তুমি আকৌ ভালকৈ পঢ়িবা। অনাগত সময়ত যাতে ভাল ৰিজাল্ট কৰা। তোমাৰ যিটো মনৰ শক্তি এটা আছে, তোমাৰ যিটো মাইণ্ড পাৱাৰ, তোমাৰ পঢ়াৰ প্ৰতি যি ধাউতি, পঢ়াৰ প্ৰতি যি একাগ্ৰতা, সেই একাগ্ৰতা তোমাক অনাগত সময়ত সহায় কৰিব, আগুৱাই যাব। আৰু আমাৰো আশীৰ্বাদ আছে দেই। আমি এতিয়া বেলেগ এটা ঘৰলৈ যাব লাগে আৰু আহিছোঁ দেই। ঠিক আছে। মা দেউতা মোক ক্ষমা কৰি দিয়া। পঢ়াৰ নামত মই দ্বিতীয়বাৰ এনেকুৱা নকৰোঁ। তুমি দুখ নকৰিবা। অনাগত দিনকেইটা তুমি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা। হ'ব দিয়া, তুমি এতিয়া ভিতৰলৈ যোৱা।